নমস্কাৰ সকলোলৈ। সকলো নিশ্চয় ভালে আছে। এতিয়া গৰমৰ বন্ধ চলি থকা নাই জানো, আৰু গৰম বন্ধ বুলি ক'লেতো ক'ৰবাত ফুৰিব যাওঁ লাগেই, নহয়নে? আৰু মই আৰু সিও আছোঁহি সিওৰ এনাইৰ ঘৰত। আজি সিও, এনাই, পুথা আৰু মই এফালে যাম। বলকচোন ক'ত যাওঁ চাই থাকক ভিডিঅ'টি আগলৈ। আৰু এয়া আমি ওলাই গৈ আছোঁ। বেছি দূৰ নহয়, নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ আছোঁ, চাই থাকক। আৰু আহি পাই খালোঁ ঘৰৰ আম। আৰু এয়া আজিৰ মেইন ফটোখন, 5গৰাকী বাইক ভনীয়েকৰ আজি গেট টুগেডাৰ। আজি 2 নম্বৰ আপাৰ ঘৰত সকলোকে মিলি এসাঁজ খাবলৈ মাতিছে। এয়া ডাঙৰ আপা আৰু মাজু আপা ঢেঁকী দিছে। আৰু এইফালে ঘৰৰ কণী, ঘৰতে আছে হাঁহ, কুকুৰা, ভঁৰাল, চব ঘৰতে তেওঁলোকৰ। কি ধুনীয়া পৰিৱেশ, গাঁও এটা নহয়। আগত বোলে এনায়ে ৰাতি দুপৰতে উঠি ঢেঁকী দিছিল। সকলোৱে ৰাতিপুৱা সাৰ পাই গৈছিল ঢেঁকীৰ মাত শুনিয়ে। আজিকালি পিছে গাঁৱৰ খুব কম মানুহৰ ঘৰতে ঢেঁকীৰ মাত শুনিবলৈ পোৱা যায়। আৰু এইফালে ঘৰৰ কুকুৰা মাংস বনাই আছোঁ, ময়ে বনালোঁ, বাকী মায়ে বনাই আছে। এইপিনে গাহৰি মাংস জুইত বনোৱাৰ টেষ্টেই বেলেগ নহয় জানো। বহুত দিনৰ মূৰত আজি জুইত বনোৱা গাহৰি মাংস ড্ৰাই ফ্ৰাই খাম। কাৰ প্ৰিয় বাৰু জনাবচোন। আৰু জুইতে দিলে এইপিনে চেৱা দিয়া ভাত, মই কওঁ আঠা ভাত, খুব ভাল পায় তেওঁলোকে খাই। আৰু গাহৰি অকণমান ৰৈ গৈছিলে, তেল মাংসখিনিয়ে পিঠাগুড়ি দি এনেকৈ গাহৰি পিঠাগুড়ি মাংস এনেকৈ বনাই দিলে। মই বৰ ভাল নাপাওঁ, পিছে তেওঁলোকে খুব ভাল পায়। আৰু এইফালে জোঁৱাইকেইজনক চব গোটেইকেইজন মিলি এইফালে অলপ ফূৰ্তি, বহুত দিনৰ মূৰত। আৰু এইফালে আপাহঁতৰ ঘৰৰ সন্মুখতে এটা পুখুৰী, সৰু সৰু মাছবোৰ টুপুক টাপাককৈ নাচি আছে। খানা ৰেডি, লগতে কেইকপিমান ফটো তুলি ল'লোঁ। হাঁহিছোঁ আজি বহুত দিনৰ মূৰত গোটেইকেইটাই লগ খাই ভাল লাগে নহয় জানো। সময়বোৰ এনেকৈ ভাল লগা মানুহবোৰৰ লগত কটাবলৈ পালে আজিৰ দিনটো সঁচাকৈ খুব ভাল লাগিল। কেনেকৈ গ'ল সময়বোৰ গমেই পোৱা নগ'ল। আৰু ভাল লগা মানুহবোৰ কাষত থাকিলে সময়বোৰ কেতিয়া যায়, কেনেকৈ যায় গমেই পোৱা নাযায়, নহয় জানো।